নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ভিডিঅ' সিৰিজৰ 7 নম্বৰ পাৰ্টটোৰ ওপৰত আজি আমি আলোচনা কৰিম ইয়াত 20টা ইম্পৰ্টেণ্ট প্ৰশ্ন থাকিব ইয়াৰ পূৰ্বতে পাৰ্ট 6 লৈকে ভিডিঅ'সমূহ দিয়া হৈছে যদি আপোনালোকে সেইসমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰিব তাতে আসাম জিকে বুলি এটা প্লেলিষ্ট প্ৰথমে পাই যাব ওকে আৰু লগতে অনুৰোধ জনাওঁ যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব ওকে চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৱাৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 121 The first English weekly newspaper, The Times of Assam, was printed from which district? প্ৰথম ইংৰাজী সাপ্তাহিক বাতৰি কাকত দ্য টাইমছ অফ আছাম কোনখন জিলাৰ পৰা ছপা কৰা হৈছিলে কোনখন জিলাৰ পৰা ছপা কৰা হৈছিলে শুদ্ধ উত্তৰ হ'ব ডিব্ৰুগড় জিলাৰ পৰা আপোনালোকে অপচনসমূহ চাই যাব প্ৰতিটো প্ৰশ্নৰে প্ৰথম ইংৰাজী সাপ্তাহিক যিখন বাতৰি কাকত টাইমছ অফ আছাম সেইখন ডিব্ৰুগড় জিলাৰ পৰা ছপা কৰা হৈছিলে ওকে দ্য ফাৰ্ষ্ট ইংলিছ উইকলি দ্য টাইমছ অফ আছাম ৱাজ প্ৰিণ্টেড ফ্ৰম দ্য ৰাধানাথ প্ৰেছ ইন ডিব্ৰুগড় এণ্ড দ্য ফাৰ্ষ্ট ইছ্যু কাম আউট ইন 5 January 1895 চনটো মনত ৰাখিব 1895 Next question number 122 Which one from the below is not a member of Trimurti of Assamese literature নিম্নলিখিত কোনজন অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিৰ ভিতৰত নপৰে ওকে ত্ৰিমূৰ্তি বুলি ক'লে আমি কাৰ কথা জানো চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিওজনক একেলগে ত্ৰিমূৰ্তি বুলি কোৱা হয় বাকি ইয়াত অপচনত যিটো দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা তেওঁ ত্ৰিমূৰ্তিৰ ভিতৰত নপৰে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি ওকে Next question number 123 Which Ahom king was the first to give royal patronage to Bihu কোনজন আহোম ৰজাই বিহুক ৰাজকীয় সংৰক্ষণ প্ৰদান কৰিছিলে ৰয়েল পেট্ৰনেজ কোনে দিছিলে শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰ সিংহ অপচন সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ ৰুদ্ৰ সিংহ নেক্সট আইছো কোৱেশ্চন নম্বৰ 124 On 1st October 2020 Indian Coast Guard commissioned a fast patrol vessel in Kolkata after the name of important প্ৰশ্ন হয় এইটো 2020 চনৰ 1 অক্টোবৰ তাৰিখে কাৰ নামত ভাৰতীয় উপকূলৰক্ষী বাহিনী এখন দ্ৰুত টহলদাৰী জাহাজ কলকাতাত নিৰ্মাণ কৰিছিলে কাৰ নামত নিৰ্মাণ কৰিছিলে এখন ইয়াৰে শুদ্ধ উত্তৰ হ'ব কনকলতা বৰুৱাৰ নামত অপচন বি হ'ব শুদ্ধ উত্তৰ কনকলতা বৰুৱাৰ নামত 2020 চনৰ 1 অক্টোবৰ তাৰিখে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এখন ফাষ্ট পেট্ৰল ভেছেল এখন দ্ৰুত টহলদাৰী জাহাজ নিৰ্মাণ কৰিছিলে কলকাতাত নেক্সট কোৱেশ্চন নম্বৰ 125 Which Ahom king was also known as বুঢ়া ৰজা কোনজন আহোম ৰজাক বুঢ়া ৰজা নামেৰে জনা যায় কাক জনা যায় শুদ্ধ উত্তৰ হ'ব প্ৰতাপ সিংহক ওকে প্ৰতাপ সিংহক বুঢ়া ৰজা নামেৰেও জনা যায় এটো তেওঁৰ হিন্দু নাম হয় প্ৰতাপ সিংহ কেতিয়াবা আহোম নামটো দিব পাৰে আহোম নাম হলে সুচেংফা হ'ব ওকে সুচেংফা বা প্ৰতাপ সিংহক বুঢ়া ৰজা নামেৰে জনা যায় অপচনত এতিয়া হিন্দু নামখিনি দিয়া আছে কেতিয়াবা আহোম নামখিনি দি থব পাৰে তেতিয়া মনত ৰাখিব সুচেংফা নেক্সট আছে কোৱেশ্চন নম্বৰ 126 Which one Satra is famous for mask crafting? মুখা শিল্পৰ বাবে কোনখন সত্ৰ বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰ হ'ব মাজুলীৰ সামগ্ৰী সত্ৰ অপচন সি হ'ব ইয়াৰে শুদ্ধ উত্তৰ সামগ্ৰী সত্ৰ ওকে মোৰ ঘৰৰ ওচৰতে আছে মাজুলীৰ সামগ্ৰী সত্ৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 127 Which Assamese poet is also popularly known by name অগ্নিকবি কোনজন অসমীয়া কবিক অগ্নিকবি নামেৰে জনা যায় কাক জনা যায় শুদ্ধ উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্য ওকে অৰুণোদয় যুগৰ কবি হয় তেওঁ কমলাকান্ত ভট্টাচাৰ্য আৰু তেওঁক অগ্নি কবি নামেৰেও জনা যায় নেক্সট আছে কোৱেশ্চন নম্বৰ 128 Which one dance or nritya was developed by নৰহৰি বুঢ়াভকত নৰহৰি বুঢ়াভকতে বিকশিত কৰা নৃত্যটোৰ নাম কি এই নৃত্যটোৰ নাম হ'ল ভোৰতাল নৃত্য অপচন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ নৰহৰি বুঢ়াভকতে ডেভেলপ কৰা যিটো ডান্স হেতুৰ নাম হ'ল ভোৰতাল ডান্স বা ভোৰতাল নৃত্য Next is question number 129 Which one hospital of Guwahati opens the first human milk bank in the northeast Itu important প্ৰশ্ন হয় okay গুৱাহাটীৰ কোনখন চিকিৎসালয়ত উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো মানৱ দুগ্ধ বেংক মুকলি কৰা হৈছে কোনটো বেংকত কোনখন হস্পিটালত ইয়াৰ হস্পিটালখনৰ নাম হ'ব কি সত্ৰবাৰী খ্ৰীষ্টিয়ান হস্পিটাল অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ সত্ৰবাৰী খ্ৰীষ্টিয়ান হস্পিটাল মোৰ গুৱাহাটীত আছে আৰু ই উত্তৰ পূবৰ ভিতৰতে প্ৰথমটো মানৱ দুগ্ধ বেংক হয় ওকে হেবাবি এটো ইম্পৰ্টেন্ট বুলি ভাবো মই প্ৰশ্নটো আপোনালোকে এবাৰ মন কৰিব নেক্সট আছে কোৱেশ্চন নম্বৰ 130 Which one looked after the lower Dhansiri river valley taken from the Kasaris during Ahom rule আহোমৰ শাসনকালত কাছাৰী সকলৰ পৰা লোৱা নামনি ধনশিৰি নদী উপত্যকা কোনে চোৱাচিতা কৰিছিলে ইয়াক চোৱাচিতা কৰিছিলে মৰঙিখোৱা গোহাঁয়ে অপচন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আহোম সকলৰ শাসনকালত কাছাৰী সকলৰ পৰা লোৱা যিটো লোৱাৰ ধনশিৰি ৰিভাৰ ভেলি আছে হেতু চোৱাচিতা কৰিছিলে মৰঙিখোৱা গোহাঁয়ে Next is question number 131 Every year বীৰ চিলাৰাই দিৱস is celebrated on প্ৰতি বছৰে বীৰ চিলাৰাই দিৱস উদযাপন কৰা হয় কি তাৰিখে
ইয়াৰে শুদ্ধ উত্তৰ হ'ব 27 ফেব্ৰুৱাৰী তাৰিখে অপচন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ 27 ফেব্ৰুৱাৰী ওকে নেক্সট আইছো কোৱেশ্চন নম্বৰ 132 দ্য সৈনিক স্কুল গোৱালপাৰা আসাম was founded in the year গোৱালপাৰাৰ সৈনিক স্কুল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1964 ত অপচন বি হ'ব শুদ্ধ উত্তৰ 1964 চনৰ 12 নৱেম্বৰত গোৱালপাৰাৰ সৈনিক স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট আইছো কোৱেশ্চন নম্বৰ 133 দ্য ৰূপসী এয়াৰপোৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ৰূপসী বিমানবন্দৰ কোনখন জিলাত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ধুবুৰী ওকে ধুবুৰীত আছে ৰূপসী বিমানবন্দৰ ইয়াক এই অলপতে মানে এই বছৰতে ইয়াক কমাৰ্চিয়েলি ওপেন কৰা হৈছে ওকে ধুবুৰীত আছে মে মাহত এই 2021 চনৰ মে মাহৰ পৰা ইয়াক কমাৰ্চিয়েলি ওপেন কৰা হৈছে ষ্টাৰ্ট কৰা হৈছে আৰু এই যেটো ৰূপসী বিমানবন্দৰ এটো আছে ধুবুৰী জিলাত নেক্সট আছে কোৱেশ্চন নম্বৰ 134 which district of Assam has received the National Water Award 2019 for Best District Water Conservation and Management Category important প্ৰশ্ন হয় অসমৰ কোনখন জিলাই পানী সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় জল পুৰস্কাৰ 2019 ৰ শ্ৰেষ্ঠ জিলাৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে কোনখন জিলা শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা অপচন সি শুদ্ধ উত্তৰ গোৱালপাৰা জিলাই নেশনেল ওয়াটাৰ এৱাৰ্ড 2009 ৰ বেষ্ট ডিস্ট্ৰিক্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছে ফৰ ওয়াটাৰ কনজাৰভেশ্যন এণ্ড মেনেজমেণ্ট কেটেগৰী ওকে অপচন সি মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 135 দ্য কুমাৰ ভাস্কৰ নাট্য মন্দিৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াক প্ৰতিষ্ঠা কৰা হৈছে 1912 চনত অপচন এ হ'ব শুদ্ধ উত্তৰ 1912 চনত নেক্সট আছে কোৱেশ্চন নম্বৰ 136 important প্ৰশ্ন okay who becomes the first Assamese woman to be wing commander of Indian Air Force ভাৰতীয় বায়ু সেনাৰ উইং কমান্ডাৰ হ'বলৈ সক্ষম হোৱা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি ফাৰ্ষ্ট আসামিজ ওমেন তেওঁৰ নামটো হ'ল বৰ্ণালী গগৈ অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বৰ্ণালী গগৈ তেওঁ ভাৰতীয় বায়ু সেনাৰ উইং কমান্ডাৰ হ'বলৈ সক্ষম হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা ওকে যোৱা বছৰ আপোনালোকে নিশ্চয় টিভি পত্ৰে শুনি আছিল ওকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি Next is question number 137. When the All India Congress Committee session was hosted in Guwahati? কেতিয়া গুৱাহাটীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ অধিৱেশন অনুষ্ঠিত হৈছিল কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1926 চনত ওকে 1926 চনত গুৱাহাটীৰ পাণ্ডুত যিখন অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিখন অধিৱেশন আছে সেইখন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সভাপতিত্ব কৰিছিল এছ শ্ৰীনিবাস আয়েংগাৰে ওকে 1926 চন মনত ৰাখিব অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ Next is question number 138. In which year High Court of Assam and Nagaland was renamed as Guwahati High Court? যদি কোৰ্টৰ আপোনালোকে কোনোবাই পৰীক্ষা দিব এনেধৰণৰ প্ৰশ্নবোৰ চাব কিমান চনত অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ক গুৱাহাটী উচ্চ ন্যায়ালয় নামেৰে নামাকৰণ কৰা হৈছিল ওকে কিমান চনত শুদ্ধ উত্তৰ হ'ব 1971 চনত অপচন বি হ'ব শুদ্ধ উত্তৰ 1971 ওকে গুৱাহাটী হাই কোৰ্টৰ যিটো পুৰণা নাম আছিল হেতু আছিল হাই কোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড আৰু ইয়াক 1971 ত ৰিনেম কৰি পেলাই পুনৰ নামাকৰণ কৰি পেলাই গুৱাহাটী হাই কোৰ্ট কৰি দিয়া হ'ল ওকে অপচন বি শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 139 হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট আসাম পুলিচ চিফ অন অক্টোবৰ 1st ইন 1951 1951 চনৰ 1 অক্টোবৰ তাৰিখে কাক অসম আৰক্ষীৰ মুখ্য হিচাপে নিযুক্তি দিয়া হৈছিল ওকে আসাম পুলিচ চিফ হিচাপে 1951 চনৰ 1 অক্টোবৰ তাৰিখে কাক এপইণ্ট কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব কে আৰ চৌধুৰী আইপিএছ কে আৰ চৌধুৰীক অক্টোবৰ 1 তাৰিখে 1951 অক্টোবৰ 1 তাৰিখে আসাম পুলিচৰ চিফ হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট আছে কোৱেশ্চন নম্বৰ 140 and the last question of the video who was appointed as the first বৰফুকন in Ahom kingdom okay আহোম সাম্ৰাজ্যৰ প্ৰথমজন বৰফুকন হিচাপে কাক নিযুক্তি দিয়া হৈছিল অপচন হ'ব শুদ্ধ লাংগি পানিছিয়া অপচন ডি শুদ্ধ উত্তৰ ওকে লাংগি পানিছিয়াক আহোমৰ প্ৰথমজন বৰফুকন হিচাপে নিযুক্তি দিয়া হৈছিল লাংগি পানিছিয়া বৰফুকন তেওঁ সম্পূৰ্ণ নামটো এনেকৈ দিব পাৰে লাংগি পানিছিয়া বৰফুকন বা লাংগি পানিছিয়া বুলি দিব পাৰে ওকে অপচন ডি শুদ্ধ উত্তৰ আৰু আজিলে ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পিছৰ পাঠসমূহ দিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ